বাজি 42 মিনিটত আজি আমাৰ অনুষ্ঠানটি আমি আৰম্ভ কৰিছোঁ। এই আৰম্ভণি দেৱবাদ্যটি বজালে গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ সদস্যসকলে। এতিয়া আমি নিবেদন কৰিবলৈ লৈছোঁ এটি প্ৰাৰ্থনা সংগীত। নলবাৰী চকু চিকিৎসালয়ৰ সকলো কৰ্মচাৰী, চাফাই কৰ্মীৰ পৰা চিষ্টাৰলৈকে, ডক্টৰৰ পৰা নাৰ্ছলৈকে, অপ্টমেট্ৰিষ্টৰ পৰা সকলো ধৰণৰ কৰ্মচাৰী প্ৰতিটো দিনেই আমি ঠিক 9:15 এই প্ৰাৰ্থনা সংগীতটি গাওঁ। এই প্ৰাৰ্থনা সংগীতটিৰ ৰচনা নলবাৰীৰ সুসন্তান বিভু দত্তৰ আৰু সুৰ অনিল বৰকটকীৰ। গীতটি যেতিয়া লিখিছিল মোৰ বন্ধু বিভু দত্তই, গীতটি যেতিয়া শুনাইছিল তেতিয়া মই কৈছিলোঁ এটা লাইনটো দুবাৰ দে, সুখেহে সুখ বিলাব পাৰে। মই কৈছিলোঁ হয়, যেতিয়া এজন ব্যক্তি সুখত থাকে তেতিয়া সেইজনে আকৌ 10জনক সুখত বিলাব পাৰে। সঁচাকৈ কৈছোঁ যে সুখেহে সুখ বিলাব পাৰে। আজিৰ এই পবিত্ৰ ক্ষণৰ প্ৰাক মুহূৰ্তত আমি শ্ৰদ্ধাৰে কৰিছোঁ অসমৰ এগৰাকী বিখ্যাত কবি অনুভৱ তুলসী। আজি তেখেতৰ মৃত্যু হৈছে। তেখেতৰ মৃত্যুৰ প্ৰতি আমি তেখেতৰ আত্মাৰ সদ্গতি জনাই আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ। শ্ৰদ্ধা দৰ্শক মণ্ডলী, আজি এক বিশেষ দিন। আজি সমগ্ৰ ভাৰতবৰ্ষতে চিকিৎসক দিৱস হিচাপে পালন কৰা হয়। প্ৰবাদ প্ৰতিম চিকিৎসক তথা ৰাজনীতিবিদ ডাক্তৰ বিধান চন্দ্ৰ ৰয় আজি জন্ম আৰু মৃত্যু দিৱস। আজিৰ সেই চিকিৎসক দিৱসৰ সৈতে সংগত ৰাখি
আজি অনুষ্ঠান আৰম্ভ কৰাৰ আগতেই আমি সেইগৰাকী ব্যক্তিৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ তথা তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰিবলৈ ওলাইছোঁ। আমি অতিশয় আনন্দিত আৰু সৌভাগ্যৱান অনুভৱ কৰিছোঁ যে নলবাৰীৰ এগৰাকী সমাজ জীৱনৰ সৈতে সদায় জড়িত থকা ব্যক্তি আমাৰ সকলোৰে শ্ৰদ্ধাৰ ক্ষীৰদা বুজুৰ্বৰা জেঠাই আজি আমাৰ মাজত আছে। অতি অসুস্থ শৰীৰে তেখেতে আচলতে কোনো ধৰণৰ আজিকালি সামাজিক কোনো অনুষ্ঠানতে নাযায়, কিন্তু আমাৰ বিশেষ অনুৰোধত বা তপনদাৰ প্ৰতি থকা বিশেষ শ্ৰদ্ধাত আজি জেঠাই আমাৰ মাজত উপস্থিত হৈছে। প্ৰথমতে জেঠাইক আমি পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ কৰিছোঁ। আমি আনন্দিত যে আমাৰ মাজত উপস্থিত আছে নলবাৰী জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ কৈলাশ ডেকাদেৱ। মই ডাক্তৰ কৈলাশ ডেকাদেৱক ওচৰলৈ আহি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ কৰিছোঁ। নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত বীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীদেৱ আমাৰ মাজত উপস্থিত আছে। আহিছেনে ছাৰ? আমাৰ সকলোৰে শ্ৰদ্ধাৰ জ্যেষ্ঠ চিকিৎসক শ্ৰীযুত ডাক্তৰ উমেশ চক্ৰৱৰ্তী, সদায় সমাজ জীৱনৰ সৈতে জড়িত থাকে। ডাক্তৰ উমেশ চক্ৰৱৰ্তী ছাৰক আমাৰ বিধান চন্দ্ৰৰে প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ কৰিছোঁ। আন এগৰাকী আমাৰ সকলোৰে শ্ৰদ্ধাৰ জ্যেষ্ঠ চিকিৎসক, ভাৰতীয় চিকিৎসা সন্থাৰ নলবাৰী শাখাৰ প্ৰাক্তন সভাপতি ডাক্তৰ ভূপেশ চন্দ্ৰ শৰ্মাদেৱ আমাৰ মাজত উপস্থিত আছে। মই ডাক্তৰ শৰ্মাদেৱক তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ কৰিছোঁ। নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাক্তৰ মাধৱ ৰাজবংশী আমাৰ মাজত উপস্থিত আছে। ডক্টৰ ৰাজবংশীদেৱক মই মাল্যাৰ্পণ কৰিবলৈ অনুৰোধ কৰিছোঁ। নলবাৰী জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি আমাৰ সকলোৰে মৰমৰ জয়ন্ত বুজুৰ্বৰা আমাৰ মাজত উপস্থিত আছে। মই শ্ৰী বুজুৰ্বৰা দেৱক পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ কৰিছোঁ। নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰ আছেনে? আমি আনন্দিত যে আন্তৰ্জাতিক খ্যাতিসম্পন্ন নৃত্য পৰিৱেশী মৰমী মেধি আমাৰ মাজত উপস্থিত আছে। মই মৰমী মেধিক তেখেতৰ স্মৃতিত শ্ৰদ্ধা জনাবলৈ অনুৰোধ কৰিছোঁ। আমাৰ কটন কলেজ 76 যিটো বেটছ, সেইটো খুব এটা শক্তিশালী গোট। কটন কলেজ 76ৰ বহুকেইজন ছাত্ৰ ছাত্ৰী আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ এই অনুষ্ঠানটি উপভোগ কৰিবলৈ। মই সকলোৰে হৈ হিৰণ্য বৰাক মই অনুৰোধ কৰিছোঁ। হিৰণ্য বৰাই আপোনালোকে জানে নাজানে ক'ব নোৱাৰোঁ যে ইংৰাজী ভাষাত অসমৰ মহিয়সী বিভিন্ন নাৰী আৰু বীৰক লৈ পেলাই বিভিন্ন ইংৰাজী কিতাপ লিখিছে। তেখেতৰ কিতাপ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, ৰাষ্ট্ৰপতি ডাঙৰীয়াই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিছে। হিৰণ্য বৰাদেৱক মই আপোনালোকৰ মাজৰ পৰা যদি অন্য কোনোবাই ডক্টৰ বিধান চন্দ্ৰই প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিব খোজে, আপোনালোক আহি মাল্যাৰ্পণ কৰিবলৈ অনুৰোধ কৰিছোঁ। নতুন প্ৰজন্মৰ চিকিৎসক বা নতুন প্ৰজন্মৰ যিসকল নলবাৰীবাসী ৰাইজ, তেওঁলোকে বিশেষ জ্ঞাত নহ'লেও পুৰণি প্ৰজন্মৰ যিসকল চিকিৎসক আৰু নলবাৰীৰ পুৰণি বাসিন্দা, তেওঁলোকে এগৰাকী ব্যক্তি কথা কোনোপধ্যেই পাহৰিব নোৱাৰে। তেখেত হৈছে জনদৰদী চিকিৎসক খৰ্গেশ্বৰ মেধি। ডাক্তৰ খৰ্গেশ্বৰ মেধি দিনৰ দুখীয়াৰ বন্ধু হিচাপে খ্যাত আছিল। তেখেতৰ জন্ম হৈছিল
নলবাৰী জিলাৰ বাটছৰ গাঁও। ছাত্ৰ অৱস্থাৰ পৰাই তেখেত সক্ৰিয়ভাৱে বিভিন্ন সামাজিক কৰ্মৰাজিত লগতে ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত আছিল। ডক্টৰ মেধিয়ে ডিব্ৰুগড়ৰ পৰা প্ৰথমতে LMB আৰু তাৰপিছত MBBS ডিগ্ৰী লাভ কৰে আৰু 1951 চনৰ পৰা অসমৰ বিভিন্ন অনগ্ৰসৰ ঠাইত তেখেতে চিকিৎসা সেৱা আগবঢ়াইছিল। তেখেতৰ নিজৰ কৰ্মৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাৰে মাতৃ আৰু শিশু কল্যাণৰ কাৰণে আৰু জনস্বাস্থ্যৰ কাৰণে বহুকেইখন কিতাপ লিখি থৈ গৈছে। তেখেতে লিখা যুগ্ম জীৱন আৰু সন্তান অতি জনপ্ৰিয় কিতাপ। তেখেতে বিভিন্ন সামাজিক সাংস্কৃতিক সংগঠনৰ সৈতে জড়িত থাকি জীৱনটো উৎসৰ্গা কৰিছিল। এগৰাকী চিকিৎসক হৈও ভাৰতীয় গণনাট্য সংঘ, অসম বিজ্ঞান সমিতি, নলবাৰী শিশু কল্যাণ সমিতিৰ সভাপতি, ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ এগৰাকী সক্ৰিয় সদস্য আছিল। 1985 চনত তেখেতে শুভেচ্ছামূলক ভ্ৰমণত ছোভিয়েট দেশলৈ গৈছিল। 1990 চনৰ 9 এপ্ৰিল তাৰিখে এই মহান চিকিৎসক তথা সমাজ হিতৈষী সংগ্ৰামী সত্তাৰ পৰলোক প্ৰাপ্তি হয়। আজি আমি যিখন কিতাপ ইয়াত উন্মোচন কৰিবলৈ ওলাইছোঁ, সেই কিতাপখন আমি তেখেতৰ নামত উৎসৰ্গা কৰিছোঁ। আমি তেখেতক পিতামহ হিচাপে পাইছিলোঁ। যেতিয়া আমি প্ৰথম বৃত্তিগত জীৱন আৰম্ভ কৰিছিলোঁ, তেতিয়া আমি আমাৰ সকলোৰে মেধি খুৰাই আছিল তেওঁ। এই মেধি খুৰাৰ সুযোগ্য সন্তান জয়প্ৰকাশ মেধি আজি আমাৰ মাজত উপস্থিত হৈছে। জয়প্ৰকাশ মেধিৰ সহধৰ্মিনী আপোনালোকে সকলোৱে জানে, মৰমী মেধি। তেখেত এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্যবিদ। এতিয়া আজিৰ এই অনুষ্ঠানটি এটি ভক্তিমূলক ভজনেৰে আমি আৰম্ভ কৰিবলৈ লৈছোঁ জয়প্ৰকাশ মেধিৰ কণ্ঠত। হেল্ল' নমস্কাৰ। वक्रतुण्ड महाकाय सूर्यकोटि निर्विघ्नं कुरु मे देव। सर्वकार्येषु सर्वदा। गाइए गणपति जगवंदन, गाइए गणपति जगवंदन, गाइए गणपति जगवंदन। शंकर सुमन भवानी के नंदन, शंकर सुवन भवानी के नंदन। गाइए गणपति जगवंदन, गाइए गणपति जगवंदन। सिद्धि सदन
प्रियमुद मंगलदाता मोदक प्रियमुद मंगलदाता मोदक प्रियमुद मंगलदाता गरे सरे ग रे ग पा द प ग प ध द द प द स स स प द द प ग प प ग रे ग ग रे स मोदक प्रियमुद मंगलदाता मोदक प्रियमुद मंगलदाता विद्यावारिधि बुद्धि विधाता विद्यावारिधि बुद्धि विधाता गाइए गणपति जगवंदन गाइए गणपति जगवंदन मांगत तुलसीदास कर जोरे मांगत तुलसीदास कर जोरे तुलसी तुलसी दास कर जोरे मांगत तुलसीदास कर जोरे बसहि नाम सिया मानस मोरे बसहि नाम सिया मानस मोरे गाइए गणपति जगवंदन गाइए गणपति जगवंदन शंकर सुवन भवानी के नंदन शंकर सुवन भवानी के नंदन गाइए गणपति जगवंदन सा ध ध ध प ग प ध प ग प ग रे सा रे ग गाइए सा ध ध प ध ध प ग प प ग रे ग ग रे सा गाइए गणपति जगवंदन এটি অতি আধ্যাত্মিক আৰু মোহনীয় পৰিৱেশে আমাক মোহিত কৰাৰ কাৰণে আমাৰ ভাতৃতুল্য সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এটি সম্ভাষণ আগবঢ়াবলৈ ওলাইছোঁ। জয়প্ৰকাশ মেধিক আমি সম্ভাষণ জনাইছোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। লগতে সংগত কৰা শিল্পীসকলকো আমি সম্ভাষণ জনাইছোঁ। গোপন গামোচা ধৰিবলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ কুমাৰ ভাস্কৰ বৰ্মা পুৰাতন আৰু সংস্কৃত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপকা অংকুমণি দাস। অংকুমণি দাসক আমি মঞ্চলৈ আদৰণি জনাইছোঁ আৰু আমাৰ আয়োজকৰ তৰফৰ পৰা অংকুমণি দাসক আমি সম্ভাষণ জনাইছোঁ। তেখেতক এখন গামোচা এটি স্মাৰক আৰু এটি কিতাপৰ টুকুৰাৰ সম্ভাষণ জনাইছোঁ। আৰু এতিয়া আনুষ্ঠানিকভাৱে আমি আজি পৰৱৰ্তী কাৰ্যসূচী চলাই নিবলৈ অংকুমণি দাসদেৱক অনুৰোধ কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। সমূহ অভ্যাগতসকললৈ সাদৰ সম্ভাষণ জনাই
আজিৰ এই অনুষ্ঠান মুকলি কৰিবলৈ লৈছোঁ। অনুষ্ঠানৰ প্ৰাৰম্ভতে আছে ডক্টৰ তপন ডেকাৰ একান্ত সহযোগী আমেৰিকা নিবাসী ডক্টৰ বিপুল চন্দ্ৰ তালুকদাৰৰ শুভেচ্ছা বাণী। নমস্কাৰ, মই ডক্টৰ বিপিন তালুকদাৰ আমেৰিকাৰ পৰা কৈছোঁ। সূৰ্য স্বপ্ন উন্মোচনী হোৱাত উপস্থিত বিদ্যুৎ সমাজলৈ মই মোৰ ইয়াৰ পৰা অলপ জনাইছোঁ। আজিৰ এই অনুষ্ঠানটি মই বৰকৈ মিছ কৰিছোঁ। বিশিষ্ট চিকিৎসক আৰু জনপ্ৰিয় লেখক মোৰ ভাতৃপ্ৰতিম ডাক্তৰ গোলকিংকৰ গোস্বামীৰ শেহতীয়া উপন্যাস সূৰ্য স্বপ্ন আজি এই মুহূৰ্তত উন্মোচন হ'বগৈ। আমি বিশ্বাস কৰিছোঁ কিতাপখন ৰাইজৰ মৰম মুঠলিব পাৰিব। মোৰ কাৰণে অতি আনন্দৰ কথা যে উপন্যাসখনৰ মূল নায়ক জীৱিত কালতে প্ৰভাৱ প্ৰতিম হৈ পৰা ডক্টৰ তপন ডেকা মোৰ জ্যেষ্ঠ ভাতৃ। তেওঁৰ লগত এটা দশকৰো অধিক কাল একেলগে কাম কৰাৰ সুবিধা পাইছিলোঁ। আমাৰ এই সান্নিধ্য অকল চিকিৎসা তেনেকেই নাছিল, আমাৰ চৰ্চাৰ বিষয়ে বিস্তৃত আছিল। সমসাময়িক আৰ্থসামাজিক বিষয়ৰ পৰা ৰাজনীতিলৈ, খেতিপথাৰৰ পৰা সাহিত্যলৈ সকলো বিষয়তে আমি কথা পাতিছিলোঁ। আমি মালিক চাহাবৰ পুৰুষমুখীৰ স্বপ্নৰ কথা পাতি বিনা বৰুৱাৰ জীৱনৰ বাট পাৰ হৈ হিতেশ ডেকাৰ কাৰাগাৰ পাইছিলোঁ। ঠিক তেনেকৈ কবি হীৰেণ ভট্টাচাৰ্যৰ একমাত্ৰ কবিষ্টৰ কথা পাতি আমি মৰমৰ কবি প্ৰণৱ কুমাৰ বৰ্মনৰ প্ৰেয়সীৰ ঠিকনাটো বিচাৰিছিলোঁ। এইবোৰ কথা এতিয়া পুৰণা হৈ গ'ল। হৈ পৰিল মিঠাৰ মন্থন। তাৰ মাজতে মোৰ অন্যতম প্ৰিয় কবি এমিলি ডিকেনছনৰ একাকী কবিতা সদায় মনলৈ আহিছে। If I can stop one heart from breaking, I shall not live in vain. কিন্তু কৰি অধিকাৰ সেই শক্ত অসমৰ কাৰণে উপকৰ নাছিল। ব্যক্তিগতভাৱে আমি সেই দুৰ্যোগৰ প্ৰভাৱৰ পৰা ৰেহাই পোৱা নাছিলোঁ। ভাগি পৰা শৈক্ষিক ব্যৱস্থাটোৰ প্ৰতিকূল প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ আমাৰ মনৰ বিপৰীতেও কিছুমান সিদ্ধান্ত ল'ব লগা হৈছিল। আজি আৰু সেইবোৰ কথা পাক বুলিবৰ ইচ্ছা নাই। সুখ দুখ সকলো সময়তে আমি ইজনে সিজনৰ পৰিপূৰক হিচাপে কাম কৰিছিলোঁ আৰু হতাশা আৰু নিৰাশাবোৰ দূৰ কৰিবলৈ সক্ষম হৈছিলোঁ। আজি ৪,০০০ কিলোমিটাৰ সুদূৰ আমেৰিকা মহাচহৰৰ পৰা ডাক্তৰ ডেকালৈ মোৰ ইয়াৰ পৰা অলপ আৰু অভিনন্দন জনাইছোঁ। সূৰ্য স্বপ্নৰ স্ৰষ্টা দ্ৰষ্টা আৰু অনুৰাগীসকললৈ পুনৰবাৰ প্ৰণিপাত জনাইছোঁ। জয় হোক। আমি আগবাঢ়িছোঁ পৰৱৰ্তী কাৰ্যসূচীলৈ। পৰৱৰ্তী কাৰ্যসূচীত আছে অভ্যাগতসকলৰ আদৰণি আৰু সম্ভাষণ। আমি প্ৰথমেই মঞ্চলৈ আদৰণি জনাইছোঁ বিশিষ্ট চিকিৎসক ডাক্তৰ তপন ডেকা। তেখেতক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনালোঁ। তেখেতক সম্বৰ্ধনা জনাব অংশুমালা দেৱী। আমি মঞ্চলৈ আদৰণি জনাইছোঁ অসম চৰকাৰৰ জনস্বাস্থ্য দক্ষতা বিকাশ নিয়োগ আৰু উদ্যোগীকৰণৰ সন্মানীয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ। তেখেতক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনালোঁ।
তেখেতক সম্ভাষণ জনাব ডাক্তৰ স্বাগতা বৈশ্য। মঞ্চলৈ আদৰণি জনাইছোঁ সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী বাইদেউক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনালোঁ। তেখেতক সম্বৰ্ধনা জনাব ডাক্তৰ বিজুলী গোস্বামী। আমি মঞ্চলৈ আদৰণি জনাইছোঁ বিশিষ্ট চিন্তাবিদ আৰু লেখক গৌৰৱ বৰাদেৱক। তেখেতক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনালোঁ। তেখেতক সম্বৰ্ধনা জনালোঁ ডাক্তৰ লোপামুদ্ৰা ডেকা। মঞ্চলৈ আদৰণি জনাইছোঁ দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ। তেখেতক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনালোঁ। তেখেতক সম্বৰ্ধনা জনাব মিনু লহকৰ। লগতে মঞ্চলৈ আদৰণি জনাইছোঁ বিশিষ্ট আলোকচিত্ৰ শিল্পী কবি অসম চৰকাৰৰ অসামৰিক সেৱাৰ বিষয়া সঞ্জীৱ গোহাঁই বৰুৱাদেৱক। তেখেতক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনালোঁ। মিনু লহকৰে অমৰেন্দ্ৰ নাৰায়ণ দেৱক সম্ভাষণ জনাব। সঞ্জীৱ গোহাঁই বৰুৱাদেৱক সম্ভাষণ জনাব নিৰ্মমা গোস্বামী শৰ্মাই। নাৰায়ণ ডেকানে তেখেতক মঞ্চলৈ আদৰণি জনাইছোঁ। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনালোঁ। আদৰণি আৰু সম্ভাষণ অনুষ্ঠানটি ইমানতে অন্ত কৰি আমি আগবাঢ়ি আহিছোঁ পৰৱৰ্তী কাৰ্যসূচীলৈ। সকলোৱে আগ্ৰহেৰে গৈ থকা আজিৰ অনুষ্ঠানৰ বিশেষ মুহূৰ্তলৈ আৰু সেয়া হৈছে আমাৰ চৰকাৰ সকলোৰে আদৰৰ বিশিষ্ট চিকিৎসক গদ্যশিল্পী শুভকিংকৰ গোস্বামীদেৱে নামনি অসমৰ চিকিৎসা ক্ষেত্ৰত প্ৰতিষ্ঠিত ব্যক্তি তপন ডেকাৰ জীৱনক লৈ লিখা উপন্যাস
সূৰ্য স্বপ্নৰ উন্মোচন উপন্যাসখনৰ উন্মোচনী কৰিবলৈ আজি আমাৰ মাজত আজি উপস্থিত থকা শৰ্মা পূজাৰী বাইদেউ মোৰ বৰাদেৱৰ সমানেতে অভিভাৱকসকলক সাদৰ অনুৰোধ জনাইছোঁ। এইবাৰৰ কাৰ্যসূচী হৈছে উন্মোচনী ভাষণ। আজি এই অনুষ্ঠানত উপস্থিত আছে অসমীয়া সাহিত্য জগতৰ এক পৰিচিত নাম অনুৰাধা শৰ্মা পূজাৰী, এগৰাকী সাংবাদিক হিচাপে আৰু সৃষ্টিশীল চিন্তাশীল গদ্যৰাজী বিশেষকৈ কলিকতাৰ চিঠিৰে অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ আত্মপ্ৰকাশ ঘটিছিল। তেওঁ একেধাৰে উপন্যাসিক, গল্পকাৰ আৰু সম্পাদক। হৃদয় বিজ্ঞাপন, জলছবি, মেৰে আদি উপন্যাসেৰে অসমীয়া সাহিত্যক তেখেতে সমৃদ্ধ কৰি গৈছিল। 2021 চনত ইয়াত এখন অৰণ্য আছিল শীৰ্ষক উপন্যাসৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে। এনে এগৰাকী ব্যক্তিক আজি আমাৰ মাজত পাই খুবেই আনন্দিত। বাইদেউক তেখেতৰ উন্মোচনী ভাষণ প্ৰদান কৰিবলৈ সাদৰ অনুৰোধ জনাব। সকলোলৈকে শ্ৰদ্ধা আৰু নমস্কাৰ। আমাৰ মঞ্চত উপবিষ্ট আজিৰ এই গ্ৰন্থখনিৰ যাৰ জীৱনৰ ভিত্তিত লিখা হৈছে, ডক্টৰ সুব্ৰমণ্য গোস্বামীয়ে লিখিছে সূৰ্য স্বপ্ন, তাৰ মধ্যমণি যাৰ জীৱনৰ ভিত্তিত আছে তেখেত ডক্টৰ তপন ডেকা, তেখেতলৈ নমস্কাৰ। আমাৰ লগত আছে নলবাৰীৰে সুসন্তান মন্ত্ৰী জনস্বাস্থ্য বিভাগৰ জয়ন্ত মণ্ডল বৰুৱা, ময়ূৰ বৰা, সকলোৱে জানে বাগ্মিতাত অসমত তেখেতৰ কোনো নাই বুলিয়ে ভাবোঁ। তেখেতৰ যি বাগ্মিতাৰ শক্তি, বৌদ্ধিক চিন্তা, ময়ূৰ বৰা। এইফালে আছে আমাৰ দাদা, বহু পুৰণি অতি শ্ৰদ্ধেয় লেখক, চিকিৎসক অমৰেন্দ্ৰ নাৰায়ণ দেৱ দাদা, আছে নাৰায়ণ ডেকাদেৱ। সকলোলৈকে মই মঞ্চত উপবিষ্ট সকলোলৈকে নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু আজি এই নলবেইৰা ৰাইজ, তেখেতসকললৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে ইয়াত বহুজন বিশিষ্ট চিকিৎসক আছে, নলবাৰীত সুদীৰ্ঘ দিন ধৰি সেৱা আগবঢ়াই অহা বিশিষ্ট ভূমি চিকিৎসক আছে, আৰু নানা বিভাগৰ পৰা অহা শ্ৰদ্ধেয় ব্যক্তিসকল আছে। কটন কলেজৰ 1976 বেটছ আছে, ডক্টৰ সুব্ৰমণ্য গোস্বামীৰ সতীৰ্থসকল, আমাৰ সঞ্জীৱ গোহাঁই বৰুৱাদেৱ আলোকচিত্ৰ শিল্পী, তেখেত মঞ্চত আছে। তেখেত বহু আগতে তেখেত চৰকাৰী এটা গুৰুত্বপূৰ্ণ মুৰব্বী আছিলে, গুৰুত্বপূৰ্ণ বিভাগৰ, কিন্তু আজিকালি সকলোৱে আলোকচিত্ৰ শিল্পী বুলিয়ে ভাবে। এই সুব্ৰমণ্য গোস্বামীৰ আৰম্ভ কৰি 76ৰ বেটছ কটন কলেজৰ সঞ্জীৱ গোহাঁই বৰুৱাকে ধৰি ইয়াত সকলোখিনি প্ৰত্যেকলৈকে মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। খুব ভাল লাগিছে গোটেই পৰিৱেশটো দেখি। দবা সংঘৰে আৰম্ভ হৈছে আৰু এটা অতি পবিত্ৰ দিন সেয়া হৈছে ডক্টৰ বিধান ৰায়ৰ জন্মদিন
ভাৰতবৰ্ষত চিকিৎসক দিৱস হিচাপে পালন কৰা হয়। সকলোৱে জানে তেখেত এজন পুৰুধা চিকিৎসকৰ উপৰিও তেখেতৰ গণসংযোগ আছিলে সাংঘাতিক ধৰণৰ শক্তিশালী। বিধান ৰায় পশ্চিমবংগৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী আৰু তেখেত উপাচাৰ্য আছিলে কলকাতা বিশ্ববিদ্যালয়ৰ। বিধান ৰায় আমি এটা সময়ত কলকাতাত থাকোঁতে গল্পৰ নিচিনাকৈ বিধান ৰায়ৰ কিছুমান কাহিনী শুনিছিলোঁ। সেই কাহিনীবিলাক এনেকুৱা আছিলে যে বিশ্বাস কৰিবলৈ টান হয় যে একোজন চিকিৎসক কেনেকৈ ঈশ্বৰৰ পৰ্যায় পাবগৈ পাৰে। চিকিৎসকৰ আচলতে যি ধৰ্ম, মানৱতাই ধৰ্ম মানি হৈছে ধাৰণ কৰা, আৰু সেই ধৰ্ম মানৱতাৰ ধৰ্ম কিমান পৰ্যায়লৈ একোজন বিধান ৰায় হয় সেই সম্পৰ্কে আমি জানিছিলোঁ। গতিকে আজি সেইকাৰণে এটা পবিত্ৰ দিন। এই পবিত্ৰ দিনত আমি সকলোৱে একেলগ হৈছোঁ। বেছি অন্য কথা ক'বলৈ নকৈ মই কিতাপখন যিহেতুকে কিতাপখনক মুখ্য কৰি আজি মোক নিমন্ত্ৰণ কৰা হৈছে, আৰু কিতাপখন সম্পৰ্কে যদি মই নকওঁ ডাক্তৰ শুভ্ৰকিংকৰ গোস্বামীয়ে ভাবিব যে তেখেতক মই এনেই ইমান দূৰ আনিলোঁ। কিতাপখনৰ কাৰণেই মই তেখেতক আনিলোঁ আৰু কিতাপখনৰ কথা বেছিকৈ একোৱেই নক'লে। গতিকে মই এই কিতাপখনক মুখ্য কৰিয়ে আজি কথাখিনি ক'ব খুজিছোঁ। কিতাপখন আপোনালোকে দেখিছে, সাধাৰণতে আমাৰ কিতাপবিলাক ইমান সুন্দৰকৈ ছপা বন্ধাকৈ প্ৰকাশ নাপায়। মই মণিপুৰ প্ৰকাশনৰ প্ৰকাশকক সেইকাৰণে ধন্যবাদ জনাইছোঁ এই এনেকুৱাকৈ কিতাপ এখনক গুৰুত্ব দি প্ৰকাশ কৰাৰ কাৰণে। আৰু তাৰ লগত আছে কিতাপখন সচিত্ৰ বুলি ক'ব পাৰে। উপন্যাস, এইখন জীৱনভিত্তিক এখন উপন্যাস, কিন্তু সচিত্ৰ। ইয়াত সকলোতে ফটো আছে। সেই ফটোৰ মাজেদি আপোনালোকে কাহিনীৰ মাজে মাজে সেই ফটোৰ সৈতে আপোনালোক গৈ থাকিব পাৰিব। এইবিলাক কাম শুভ্ৰকিংকৰ গোস্বামীদেৱে আগতেও কৰিছে। QR কোড দি ইয়াৰ আগত নীল নক্ষত্ৰ নামৰ যিখন উপন্যাস মেডিকেল কলেজত কৰিছে সেই সময়ৰ জীৱনৰ কথা। তাতো তেনেকুৱা অভিনৱ কিছুমান ব্যৱস্থা কৰিছে প্ৰযুক্তি, আৰু সেই ধৰণে দেখিলোঁ এইখনো তেনেকৈ কৰিছে। এই কিতাপখন অলপ আগতে কৈ গ'ল যে জনদৰদী চিকিৎসক ডাক্তৰ সৰ্বেশ্বৰ মেধিৰ সোঁৱৰণত উৎসৰ্গা কৰা হৈছে। তেখেতৰ কথা ক'লে এই জনদৰদী শব্দটো চিকিৎসকসকলক দিব পৰা পৰ্যায় পোৱাটো আচলতে সামাজিকভাৱে যেতিয়া দিয়ে তেতিয়াই এই অলপ আগতে যে আমি কৈছিলোঁ যে বিধান ৰায়ক যেনেকৈ ঈশ্বৰৰ সমান আসনত থৈছে, ঠিক তেনেকুৱা এটা পৰ্যায় পায়গৈ। গতিকে তেখেতলৈও শ্ৰদ্ধা জনাইছোঁ, নলবাৰীৰ গৌৰৱ। আৰু তাৰ লগতে আটাইতকৈ ডাঙৰ কথা, এই কিতাপখন এনেকুৱা এজন মানুহৰ জীৱনৰ ভিত্তিত লেখা হৈছে। সেই ডক্টৰজনে এই ডাক্তৰ হোৱাৰ পিছৰখিনি কথা আপোনালোকে পঢ়িবলৈ পাব যে এজন ডাক্তৰ হওঁতে সেই সময়ত মানে 40ৰ দশকত তেখেতৰ জন্ম, আৰু তাৰ সেই সময়ৰ পৰা তেখেতৰ সেই সময়ত নলবাৰী কেনেকুৱা আছিলে সেই কথাবিলাক আমাৰ যিটো নলবাৰীৰা ভাষা, সেই উপভাষাত বহুখিনি ইয়াত সংলাপ আছে। কিতাপখন সেইকাৰণে মনোগ্ৰাহী হৈছে, আৰু সেই কিতাপখনত সেই সময়টো আমি দেখিবলৈ পাইছোঁ। স্বাধীনতাৰ আগৰ পৰ্যায়, দ্বিতীয় মহাযুদ্ধৰ কথা আছে তাত। দ্বিতীয় মহাযুদ্ধৰ গোটেই আপোনালোকে এখন ছবি পাব তাত, স্বাধীনতা আন্দোলনৰ কথা পাব, আৰু একেবাৰে শেষলৈকে অসম আন্দোলন, বিদেশী বহিষ্কাৰ কৰা আন্দোলন, তাৰ মাজে মাজে জীৱনৰ পৰিক্ৰমা। কেইটামান কথা খুব গুৰুত্বপূৰ্ণ। আমি আচলতে বহুতে আমি আশা কৰি থাকোঁ চৰকাৰে কৰি দিব, চৰকাৰে চাকৰি দিব, এনেকুৱা কথা কিছুমান ভাবিয়ে আমি আমাৰ সন্তানসকলক পঢ়ুৱাওঁ বা তেওঁলোকক সেই তেনেকুৱা এটা চাকৰি পাবৰ কাৰণে উপযুক্ত কৰিবৰ কাৰণে আমি খুব উৎসাহ দিওঁ।
কিন্তু আচৰিত কথা ইয়াৰ বিপৰীতে মই পঢ়া মতে দেখিলোঁ তেখেতৰ ডাক্তৰ তপন ডেকা দেৱৰ দেউতাক আছিলে চিকিৎসক চৰকাৰী হস্পিটেলৰ, কিন্তু তেখেতে কেতিয়াও পুত্ৰক মোৰ দৰে ডাক্তৰ হ'ব লাগিব বুলি কোৱা নাছিলে। মই কিতাপখনত পঢ়াৰ কাৰণেহে পাইছিলোঁ। তেখেতৰ অনুপ্ৰেৰণা আছিলে ডাক্তৰ ভট্টাচাৰ্য বুলি এজনৰ বক্তৃতা এটা, আৰু সেই বক্তৃতা শুনিয়ে তেওঁ গৈ দেউতাকক কৈছিলেগৈ যে দেউতা মই কিন্তু ডাক্তৰ হ'ম। তেতিয়া কৈছে কি তই ডাক্তৰ হ'বি? বোলে মই ডাক্তৰ হ'ম। আৰু সেই কথাখিনি আছিলে প্ৰতি মানুহৰ জীৱনৰ প্ৰতি মানৱ দৰদী এজন চিকিৎসক কেনেকৈ হ'ব পাৰি তেনেকুৱা ধৰণৰ জীৱনৰ মূল্যবোধৰ চিকিৎসকৰ কিছু উপদেশ, চিকিৎসক কেনেকৈ হ'ব পাৰি তেনেকুৱা উপদেশ আছিলে, যাৰ পৰা তেখেতে প্ৰেৰণা পাইছিলে। আৰু সেই প্ৰেৰণাৰে তেখেতে ডক্তৰ হ'ম বুলি ভাবিলে। ইয়াৰ পিছৰ কথাবিলাক অকণমান নানা ধৰণৰ কথা আছে। ডিব্ৰুগড় বৰবাৰী বুলি যাক কওঁ আমি, ডিব্ৰুগড় অসম মেডিকেল কলেজ, তাত পঢ়া শুনা, তাত ভলীবল খেলা বা মাৰাথন খেলিছিলে। তাতে এটা সাংঘাতিক ধুনীয়া উপন্যাসসমূহ কিছুমান কাহিনী আছে, য'ত সেই কাহিনীৰ মাজত তেখেতে লগ পাইছিলে এগৰাকী এনে তেওঁ জীৱন সংগিনী, কেতিয়াও ভবা নাছিলে সেয়া জীৱন সংগিনী হ'ম বুলি। মোৰ তেখেতক আজি দেখিয়ে মনত পৰিছে, তেখেতে মাৰাথন যেতিয়া দৌৰিছিলে, যেতিয়া কলেজসমূহৰ যিবোৰ কম্পিটিশ্যন আছিলে প্ৰতিযোগিতাত মাৰাথন দৌৰোতে ভৰিখন ফুলি গৈছিলে ডক্তৰ ডেকাদেৱৰ, আৰু সকলোৱে মানে মন বেয়া যে আমি হাৰিম, আৰু আজি আমি মানে আমাৰ কলেজখন হাৰিব। কিন্তু তাৰ মাজত এটা ঘটনা ঘটিছিলে। হয়, তেখেতে পৰাজয় বৰণ কৰিব লগা হৈছিলে, কিন্তু এটা ধুনীয়া জীৱনৰ এটা পাতনি আৰম্ভ হৈছিলে। তাত তেখেততকৈ জুনিয়ৰ, তেখেততকৈ 3 বছৰমানৰ তলৰ শ্ৰেণীৰ এগৰাকী যুৱতী যি চিকিৎসা মহাবিদ্যালয় তাত আছিলে, তেখেতে ক'লে, ছোৱালীজনীয়ে ক'লে যে মোৰ বেগতে আয়ডেক্স আছে, তেখেতক অকণমান সানি দিব পাৰিম নেকি? আৰু সেই আয়ডেক্সখিনি যে কলাফুলত সানিলে, স্পৰ্শ কৰিলে, সেই স্পৰ্শৰ পৰাই আজি আচৰিত লাগে। তেখেতে জিৰ'ত তেখেত হেৰি আছিলে, ডক্টৰ আছিলে। এই জিৰ'ৰ চৰকাৰী চাকৰি এৰি ডাক্তৰ তপন ডেকাৰ জীৱনৰ সৈতে সম্পৃক্ত হ'ল। তেখেত নলবাৰী, আৰু তেখেত আছিলে ঢকুৱাখানাৰ হয়নে? ঢকুৱাখানাৰ আছিলে। তেখেতে ক'লে এইকেইটা কৈছিলে মানুহ তাত লিখিছে আমাৰ সুভদ্ৰেন্দ্ৰ গোস্বামীদেৱে। তেখেতে লিখিছে যে তাত যে চিঠিখনত লিখিছে যে মই জোৰ নকৰোঁ তুমি চাকৰি এৰি আহা, তোমাৰ চাকৰি আছে, নলবাৰীত আমাৰ কথা বতৰাবোৰো নিমিলিব, ঢকুৱাখানাৰ লখিমপুৰৰ ছোৱালী, কিন্তু তোমাক তথাপিতো মই এই কথাখিনি জনালোঁ, মোৰ বিয়াৰ বাবে ঘৰত কিন্তু মানে কথা বতৰা চলাইছে। আৰু তেখেতেও ক'লে যে হয়, মই আপোনাৰ প্ৰতি মোৰ যি ভাৱ আছিলে সেয়া আগেয়ে আছে। সেই কথাখিনি তেখেতে চাকৰি এৰি ইয়াতে গুচি আহিলে। মই আজিৰ দিনত মই ভাবিবই নোৱাৰোঁ তেনেকুৱা কথা। আজিৰ দিনত এনেকুৱা ধৰণৰ ইমান মাজত তেওঁলোকৰ দেখা দেখি নাই, কিন্তু ইমান এটা গভীৰ প্ৰেম যে কৈছে আৰু চাকৰি এৰি গুচি আহিছে। আজিকালি চাকৰি এটাৰ কাৰণে যিটো কৰে তাত চাকৰি এৰি অহা প্ৰশ্নই নাথাকে। গতিকে এই দিনবিলাক আচলতে এই কিতাপখনত লৈ আহিছে। খুব ভাল লাগিছে। এটা বৰ ডাঙৰ কথা আছে যে যেতিয়া মানুহৰ মনত সাংঘাতিক এটা ইচ্ছা প্ৰবল হৈ থাকে, তেতিয়া কিন্তু ক'ৰবাত অদৃষ্টৰ সংযোগ ঘটায়। তেখেতৰ হাতত পইচা নাছিলে, তেখেতক আৰৱ কাণ্ট্ৰিজত, তেওঁলোকৰ আৰৱীয় দেশত বহুত মানে প্ৰায় 20 লাখমান টকা দৰমহা দি মাতিছিলে, নগৈ পাছ কৰি অহাৰ পিছত নলবাৰীতে তেওঁ ভাবিলে এখন মেটাৰনিটি ৱাৰ্ড, মানে প্ৰসূতি আৰু স্ত্ৰী ৰোগৰ এখন এটা ৱাৰ্ড খুলিলে। তেতিয়াই সেই আৰম্ভণি। ইয়াৰ আগলৈকে নলবাৰীত স্ত্ৰী ৰোগ আৰু প্ৰসূতি চিকিৎসাৰ তেনেকুৱা একো বিশেষ হস্পিটেল বা একো নাছিলে, মানে যিটো আমি কওঁ স্পেচিয়েলাইজড বুলি, সেইটো নাছিলে।
আৰু তেখেতে প্ৰথম সেইটো কথা ভাবিলে ভবাৰ পিছতে কাম আৰম্ভ কৰিলে কিন্তু হাতত সঁজুলি নাই অপাৰেশ্যন বা কিবা কৰিবৰ কাৰণে সঁজুলি নাই এতিয়া ইমান এটা ৰোমাঞ্চকৰ মানে এটা কথা তেখেতে এতিয়া সেইটো নাই কি কৰিব গৈ পাণবজাৰ ফাৰ্মাচীৰ পৰা কিনিব খুজিলে দেউতাকে ভনীয়েকৰ বিয়ালে সাঁচি থোৱা 2000 টকা দি পঠিয়ালে কিন্তু তেওঁৰ সেই সঁজুলিখিনি কিনাৰ দাম হ'লগৈ প্ৰায় 2 লাখ টকা গতিকে কেনেকৈ দিব তেতিয়া তেওঁক এজন মানুহৰ ওচৰলৈ পঠিয়ালে যিজনৰ নাম মুকুল দাস তেখেতে প্ৰেছ এটা চলাই থাকে লেটাৰ প্ৰেছ এটা সেই তালৈ পঠিয়ালে মুকুল দাসে ক'লে মোৰ ওচৰত কিছুমান ট্ৰাংক এটা দেখুৱালে ইয়াত কি আছে তুমি চাই মেলি লৈ যোৱা তেখেতে গৈ দেখিলে তাত গোটেইবিলাক চিকিৎসাৰ যন্ত্ৰপাতি সকলো আছে তাৰো এটা তেতিয়া কাহিনী ওলাল যে মাটিয়াত যেতিয়া বাংলাদেশৰ যুদ্ধ হৈছিলে মুক্তিযুদ্ধ বাংলাদেশ আৰু ইয়াত মুক্তিযুদ্ধৰ সময়ত এখন হস্পিটেল হৈছিলে মাটিয়াত সেইখন যেতিয়া যুদ্ধ শেষ হ'ল তেতিয়া তেনেকৈ পৰি থাকিলে তাৰ যিমানবিলাক সঁজুলি আছিলে হস্পিটেলৰ সেই সঁজুলিবিলাক তেনেকৈ বেয়া হৈ পৰি আছিলে আৰু যিবিলাক পিছত গৈ তেখেতে সেই মুকুল দাসৰ লগত গৈ য'ৰ পৰা মুকুল দাসে মৰমতে আনি সেইবিলাক থৈ দিছিলে কোনোবা তেনেকুৱা দুখীয়া বা অতি প্ৰয়োজন থকা যিসকলে কিনিব নোৱাৰে সেইবিলাক এপাৰেটাছ সেইবিলাক সঁজুলি তেনেকুৱা দিব বুলি যিবোৰ থৈ দিছিলে সেই তেনেকুৱাবিলাক তেখেতে প্ৰয়োজনীয়খিনি ল'লে বাকীখিনি মাটিয়ালে গৈ সেই তেনেকুৱা ৰোগীৰ বিচনা বা ৰোগীক অস্ত্ৰোপচাৰ কৰা সঁজুলি সেইবিলাক তাৰ পৰা উদ্ধাৰ কৰিলে উদ্ধাৰ কৰি মহৰ গাড়ী দুখনত পঠিয়াই দিছে গুৱাহাটীলৈকে তাৰপিছত বাছত আকৌ মানে হেৰি সেই সঁজুলিবিলাক আনিছে মানে এটা সাংঘাতিক সংযোগ সেই সঁজুলিখিনি নোপোৱা হ'লে কিজানি তেখেতৰ বহুত হ'লহেঁতেন বহুত পলম হ'লহেঁতেন আৰু অন্য ধৰণৰ হয়তো বাধা বিঘিনি পালেহেঁতেন কিন্তু এই যে মনৰ সদিচ্ছা আছে সৎ কামত যে আমি কওঁ ভগৱানেও সহায় কৰে বুলি সেই সৎ ইচ্ছাক আচলতে ক'ৰবাত অদৃশ্য শক্তিয়ে তেখেতক সহায় কৰিলে যিজন ডক্টৰো নহয় মুকুল দাস এজন এটা সৰু লেটাৰ প্ৰেছ চলাই থাকে তেওঁৰ ঘৰত পালেগৈ সেই চিকিৎসাৰ সঁজুলিবিলাক গতিকে এইবিলাক কিছুমান বৰ ৰোমাঞ্চকৰ ঘটনা আছে যিবিলাক ঘটনাই আচলতে বহুতক প্ৰেৰণা দিব আমি আজিকালি খুব সহজে সকলো বস্তু বিচাৰোঁ কিন্তু এই যে ষ্ট্ৰাগলটো তাৰ মাজেদি নিজক বৰফ দিয়াৰ যি প্ৰেৰণাদায়ক কাহিনীবিলাক সেই কাহিনীবিলাক এই কিতাপখনত শুভ্ৰকিংকৰ গোস্বামীয়ে বৰ শ্ৰদ্ধাৰে লিখিছে আৰু যিখিনি কথা আচলতে এতিয়াৰ প্ৰজন্মৰ বাবে প্ৰেৰণাদায়ক হ'ব এখন আজিৰ নাৰ্ছিং হোমখন তেখেতৰ সকলোৱে দেখিছে কিন্তু সেইখন দেখাৰ আঁৰৰ মানুহজন কি সংগ্ৰামেৰে সৈতে নিজৰ অঞ্চলত তেখেতে বহুত ডাঙৰ চাকৰি অফাৰ পাইছিলে চৰকাৰী চাকৰিও পাইছিলে সেইবিলাক একো নকৰি নলবাৰীত যিটোৰ অভাৱ দেখিছিলে সেই অভাৱৰ বিপৰীতে তেখেতে সংকল্প ল'লে যে স্ত্ৰীৰোগ প্ৰসূতিৰ বাবে মই এটা চিকিৎসা কেন্দ্ৰ খুলিম সেই সংকল্পৰে তেখেত আজি এইখিনি পাইছেহি এনেকুৱা ধৰণৰ যিবোৰ উপন্যাসোপম কাহিনীৰে জীৱনভিত্তিক কিতাপ লেখে সেইবিলাক আচলতে খুব অমূল্য হয় আৰু প্ৰেৰণাদায়ক হয় মই সেইকাৰণে আচলতে শুভ্ৰকিংকৰ গোস্বামীক ধন্যবাদ জনাইছোঁ যে নলবাৰীৰ এজন সুসন্তান তেখেতক জীৱনক লৈ এনেকুৱা এখন গ্ৰন্থ এনেকুৱা এখন উপন্যাস লিখিছে আৰু সেই উপন্যাস আজিৰ প্ৰজন্মই পঢ়িও যথেষ্ট উপকৃত হ'ব এবাৰ মোৰ এতিয়াও মনত আছে মোৰ শাহুক বোধহয় লৈ গৈছিলোঁ এই আজিৰ পৰা প্ৰায় 10-15 বছৰ আগতে তেখেতৰ কেঞ্চাৰ হৈছিলে মুম্বাইলৈ লৈ গৈছিলোঁ যাওঁতে সুলতান প্ৰধান বুলি এজন ছাৰজন খুব বিখ্যাত অংকলজিষ্ট তেওঁক দেখুৱাবলৈ নিওঁতে তেওঁৰ দুৱাৰত হঠাৎ লেখা আছে মই দেখিলোঁ তাত সোমাওঁতে মই ৰৈ গৈ তাত এটা শাৰী আছে মোৰ এতিয়াও অলপ মনত আছে সেই শাৰীটো লেখা আছিলে দ্য গুড ডক্টৰ ট্ৰিটছ পেচেণ্ট but good doctor treat disease but great doctor treats
patients who has that disease. এইটো বৰ ডাঙৰ কথা ডিজিজটো ট্ৰিটমেণ্ট কৰা আৰু পেচেণ্টজনক কৰা সূক্ষ্ম এটা পাৰ্থক্য মোৰ মানে ইমান ভাল লাগিল কথাটো যে আমি সব একাকাৰ কৰি থওঁ পেচেণ্ট এণ্ড ডিজিজ দুটা কিন্তু তাত ইমান এটা সূক্ষ্ম কথা আছে যে ডিজিজটো ট্ৰিটমেণ্ট কৰাটো এটা বেলেগ কথা আৰু পেচেণ্টজন ৰোগীজনক ট্ৰিটমেণ্ট কৰাটো এটা বিশেষ কথা ৰোগীজনক যদি ডিজিজ আৰু ৰোগীজনৰ মাজত এটা সাংঘাতিক সম্পৰ্ক আছে সেয়া হৈছে মনোদৈহিক সম্পৰ্ক সেই মনোদৈহিক সম্পৰ্কটো জানিবৰ কাৰণে চিকিৎসকজন সাংঘাতিক ধৰণৰ সংবেদনশীল হ'ব লাগিব চিকিৎসক যদি সংবেদনশীল নহয় তেতিয়াহ'লে সেইজন চিকিৎসকেই নহয় তেওঁ কেৱল মেডিচিন দিব দৰৱ দিব আৰু দৰৱত ভাল হৈছে না খবৰ এটা ল'ব কিন্তু যিজনে সেই ৰোগীজনক চাই সেই ৰোগীজনৰ মনৰ সৈতে তেওঁ মনোদৈহিক সকলো কথা যেতিয়া তেওঁ নিজে অনুধাৱন কৰিবলৈ শিকে তেতিয়া দেখা যায় যে সেই ৰোগীজনৰ অসুখক সেই ঔষধেও কাম কৰিবলৈ আৰম্ভ কৰিছে এনেকুৱা ধৰণৰ আচলতে চিকিৎসক আজিকালি খুব পাবলৈ টান হৈ আহিছে কিন্তু আমি আশা কৰোঁ সদায় ৰোগীয়ে যাতে চিকিৎসকজনক দেখিলে মন ভাল লাগে যিটো মোৰ শাহুৱে কৈছে সেই প্ৰধানৰ দুৱাৰমুখত থকা সেই লাইনকেইটা কথা মই প্ৰথম বুজিবই পৰা নাছিলোঁ ডিজিজ আৰু পেচেণ্ট দুজনক বেলেগ কৰাটো যেতিয়া মই বুজিলোঁ তেতিয়া মোক ডক্টৰৰ ওচৰৰ পৰা আহি মোক শাহুৱে নিজেই কৈছিলে যে মানুহজনে মোক গাত অকল খালি স্পৰ্শ কৰিলে মোৰ এনেকুৱা লাগিল যেন মোৰ আজিৰ পৰা মোৰ অসুখটোৱেই নাই গতিকে ই বৰ সাংঘাতিক এটা বাৰ্তা আৰু মই ভাবোঁ চিকিৎসকসকলে আজি এই পবিত্ৰ দিনত চিকিৎসকসকল হৈছে প্ৰত্যেক মানুহৰ কাৰণে ঈশ্বৰস্বৰূপ অতি জটিল সময়ত আহি চিকিৎসকজনৰ ওচৰ পায়হি আৰু সেই সময়ত প্ৰতিজন ৰোগীৰ কাৰণে চিকিৎসকজন হৈ পৰে মৰ্তৰ সেই সময়ত ঈশ্বৰ আৰু সেই ভাৱটো তেওঁক ৰোগীয়ে কি ভাবিছে সেই কথাটো আচলতে প্ৰত্যেকজন চিকিৎসকে যেতিয়া উপলব্ধি কৰে তেওঁলোকে মনৰ ভিতৰতে সেই ইতিবাচক শক্তি লাভ কৰে ডক্টৰ তপন দাসৰ যি শ্ৰম পৰিশ্ৰম আৰু এই নলবাৰী অঞ্চলৰ প্ৰতি অৰিহণা যোগোৱা যিবিলাক কামৰ কথা এই কিতাপখনত পালোঁ মোৰ শ্ৰদ্ধা সন্মান বাঢ়ি গ'ল আজি চিকিৎসক দিৱসত মই তেখেতলৈ বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ আৰু নলবাৰীৰ সকলো চিকিৎসকক মোৰ শ্ৰদ্ধা প্ৰীতি আজি চিকিৎসক দিৱসত মই শ্ৰদ্ধা জনাইছোঁ আপোনাক প্ৰত্যেকজনে গুণী জ্ঞানী অৰিহণা দিছে নিজৰ অঞ্চলৰ প্ৰতি একোখন অঞ্চল আচলতে কেৱল বাহিৰৰ পৰা চৰকাৰে কোনেও কৰি দিব নোৱাৰে এনেকুৱা ধৰণৰ শক্তি থকা মানুহেহে একোটা অঞ্চল উদ্ভাসিত কৰি ৰাখে যেনে প্ৰথম স্কুলখন কোনে পাতিছিলে সেই সময়ৰ প্ৰধান শিক্ষকজনে কিমান কষ্ট কৰিছিলে প্ৰথম ইয়াত সংগঠন এটা কোনে কৰিছিলে যিকোনো এটা সাংস্কৃতিক সংগঠন কোনে কৰিছিলে প্ৰথম হস্পিটেলখন কোনে কৰিছিলে কি বিষয়ৰ আৰম্ভ কৰিছিলে নিজৰ অঞ্চলটোৰ কাৰণে তাত থাকে এটা সেই অঞ্চলৰ প্ৰেমৰ প্ৰতি জন্মভূমিৰ প্ৰতি থকা এক দায়বদ্ধতা আৰু প্ৰেম আৰু এইখিনিয়ে এজন মানুহক মহৎ কৰে গতিকে মই আজিৰ এই চিকিৎসক দিৱসত সকলো চিকিৎসকলৈ মোৰ পুনৰ প্ৰণাম জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ আমি আশা কৰোঁ যে স্বাস্থ্য খণ্ডটো অধিক উন্নত হওক আৰু এটা কথা ভাবোঁ যে দুখীয়া মানুহে ভাল চিকিৎসা পাওক পইচা আজিকালি যি পইচা খৰচ কৰিব পাৰে তেওঁলোক আৰোগ্য হৈ আহে আমি দেখোঁ আৰু যি সঁচাকৈ পইচা খৰচ কৰিব নোৱাৰে তেওঁলোকৰ প্ৰায়ে মৃত্যু হয় এই যাতে ভেদাভেদখিনি নাথাকে প্ৰত্যেক চিকিৎসালয়ৰ প্ৰতিজন চিকিৎসকে পণ কৰি লওক যে মই বছৰত ইমানখিনি দুৰ্দশাগ্ৰস্ত চিকিৎসকক মই চিকিৎসা কৰিম আৰু সেইখিনি কেৱল যে মানে চৰকাৰে দিয়া সা সুবিধাখিনিয়ে গৈ কৰিব সেইটো নহয় তৎক্ষণাতে পোৱা যিসকল হয়তো
গৈ গুৱাহাটী পাবলৈও যাৰ অৱস্থা নাই তেওঁলোকে যাতে নিজৰ অঞ্চলতে যাতে সেই সুচিকিৎসা পায় নিজৰ অঞ্চলতে যাতে কোনোবা এজন ডক্টৰক ভৰসা কৰিব পাৰে যে মই এওঁ ওচৰলৈ গ'লে মোৰ ভাল হ'ব কাৰণ সেই দুখীয়া পৰিয়াল একোটাত এজন মানুহৰ জীৱনৰ মূল্য অসীম তেওঁলোকৰ হানি বিঘিনি হ'লে সেই পৰিয়ালটো পানীত হাঁহ নচৰাৰ নিচিনা অৱস্থা হয় গতিকে সেই মহৎ সেই চিন্তাটোক যাতে সকলোৱে মনত ৰাখি দুখীয়া দৰিদ্ৰৰ কাৰণে কিমান অংশ জীৱনৰ সময় দিব সেই সময়টো সকলোৱে যাতে নিৰ্ধাৰণ কৰে সেইখিনি কৰিলে আচলতে আমাৰ সমাজখনত বহু সমস্যা নিজে নিজে নাইকিয়া হ'ব ইমানেই ক'লো আপোনালোকে মোক আজি নিমন্ত্ৰণ কৰি অনাৰ বাবে শুভ্ৰকিংকৰ গোস্বামীদেৱ আমাৰ ডাক্তৰ ডেকাদেৱ এই সকলোলৈকে মই কৃতজ্ঞতা জনালোঁ আৰু আপোনাক সকলো ভালে থাকক সুস্বাস্থ্যৰে থাকক আমি যদিও ডাক্তৰ নহয় তথাপিতো মনেৰে সদায় ভাবোঁ প্ৰত্যেকে যাতে সুস্বাস্থ্যৰে থাকক সেয়ে আমি সদায় প্ৰতিজন মানুহৰ হাঁহিটো আচলতে স্বাস্থ্যৰ পৰাহে আহে যদি স্বাস্থ্য ভালে থাকে মুখত উজ্জ্বলতা থাকে আৰু হাঁহি থাকে সেয়াই যাতে সকলোৰে থাকে ধন্যবাদ ধন্যবাদ বাইদেউ খুব সুন্দৰকৈ বৰদা সভা পূজাৰী বাইদেৱে আজিৰ উন্মোচন হোৱা এই পুথিখনৰ বিষয়ে সুধিবৃন্দক অৱগত কৰিলে আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ তেখেতক শুভেচ্ছা ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ আজিৰ এই পবিত্ৰ অনুষ্ঠানৰ মধ্যমণি যাৰ গোটেই জীৱনৰ বিশ্লেষণেৰে এখন সূৰ্য স্বপ্ন কিতাপ প্ৰস্তুত কৰা হৈছে আৰু আমাৰ সকলোৰে নলবাৰীৰ সকলো মানুহৰ কাৰণে গৌৰৱ শ্ৰদ্ধাৰ ডক্টৰ তপন ডেকা ডাঙৰীয়া আমাৰ মাজত আহি আমাক অত্যন্ত আনন্দিত কৰিছে মোৰ ব্যক্তিগত জীৱনত খুব ঘনিষ্ঠ সম্পৰ্ক শ্ৰদ্ধাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ আৰু এগৰাকী বিশিষ্ট বক্তা লিখক আজি আমাৰ মাজলৈ আহিছে মই ভাবোঁ তেখেতৰ উপস্থিতিও আমাক অত্যন্ত গৌৰৱ বা আনন্দিত কৰিব শ্ৰদ্ধাৰ ময়ূৰ বৰা ডাঙৰীয়া মঞ্চত উপবিষ্ট আমাৰ অমৰেন্দ্ৰ দা নাৰায়ণ দাকে প্ৰমুখ কৰি বিশিষ্ট ব্যক্তিসকল আজিৰ এই অনুষ্ঠানৰ গোটেই চিন্তা চৰ্চাৰে এটা সুন্দৰ অনুষ্ঠান আমাক উপভোগ কৰাৰ সুবিধা দিয়া শুভ্ৰকিংকৰ গোস্বামী ডাঙৰীয়া আৰু নলবাৰীৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন বৃত্তিৰ জৰিয়তে নলবাৰীখনক সেৱা কৰা অসমখনক সেৱা কৰা আজিৰ এই অনুষ্ঠানত উপস্থিত সুধীবৃন্দ তথা নলবাৰীবাসী ৰাইজ জয় জয়তে মই ডক্টৰ তপন ডেকাদেৱলৈ হিয়া ভৰা অভিনন্দনো জনাইছোঁ আৰু আশা ৰাখিছোঁ যে ভগৱানে তেখেতক সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন দিয়ক যাতে ভৱিষ্যতৰ দিনত তেখেতৰ আৰু কৰিবলগীয়া স্বপ্নখিনি সুন্দৰভাৱে দিঠক কৰিব পাৰে এই কিতাপখনৰ আৰম্ভণিতে শুভ্ৰকিংকৰ গোস্বামী ডাঙৰীয়াই খুব সুন্দৰভাৱে মই কিতাপখন অলপমান তাতে বহি চাইছিলোঁ তাক খুব ইণ্টাৰেষ্টিং কৰি তেওঁ এখন উপন্যাসৰ দৰে লিখিছে আৰু আৰম্ভ কৰিছে 8 নৱেম্বৰ 1942 তাৰমানে তপন ডেকা ডাঙৰীয়াৰ জন্মদিন আৰু জন্মদিনটোৰ ডায়েৰীৰ দৰে আৰম্ভ কৰি খুব নলবৰীয়া ভাষাটো মাজে মাজে লিখিছে নলবৰীয়া ভাষাত কিছুমান উক্তি দি খুব সুন্দৰভাৱে মই ভাবোঁ খুব এখন ইণ্টাৰেষ্টিং কিতাপ হ'ব মই কিতাপখনৰ কথা এইকাৰণে কৈছোঁ যে তেখেতে কিতাপখন লিখোঁতে বা জন্মৰ পৰা যেতিয়া আৰম্ভ কৰিছিল তেতিয়া ডক্টৰ ডেকা ডাঙৰীয়া এজন ব্যক্তি আছিল আৰু আজি কিতাপখন ৰাইজৰ মাজত উন্মোচন কৰাৰ সময়ত ডক্টৰ তপন ডেকা এজন অকল ব্যক্তি নহয় এটা অনুষ্ঠান মই ভাবোঁ যে নলবাৰীবাসীৰ কাৰণে তেখেত অকল এজন ব্যক্তি নহয় এটা অনুষ্ঠান আৰু আজি এটা অত্যন্ত পবিত্ৰ দিন
বিধান জয়দেৱৰ জন্মদিন ডক্টৰ্ছ ডে আমি গোটেই ভাৰতবৰ্ষতে ইয়াক পালন কৰিছে আৰু এই ডক্টৰ্ছ ডেৰ লগত সম্পৰ্ক ৰাখি এনেকুৱা এটা বৃত্তি যদিও ডক্টৰ আমি বৃত্তি বুলি কওঁ আচলতে ইয়াৰ বৃত্তি নহয় সেৱা এনেকুৱা এটা সেৱাৰ দিনত আজি তপন ডেকা ডাঙৰীয়াৰ প্ৰতি সকলোৰে শ্ৰদ্ধা সন্মান জনাই শুভ্ৰকিংকৰ গোস্বামী এই সুন্দৰ কিতাপখন লিখি উলাইছে মই ভাবো এই প্ৰয়াস শুভ্ৰকিংকৰ দাৰ সঁচাকৈ প্ৰশংসনীয় আৰু মোক যিদিনাখনে নিমন্ত্ৰণ কৰিছিল মই কৈছিলো যে সাধাৰণতে মই মিলাব পাৰো নোৱাৰো আজিতে ক'ব নোৱাৰো কিন্তু শুভ্ৰদাই কেতিয়াবা নিমন্ত্ৰণ কৰিলে আমি এৰাব নোৱাৰা হৈ যাওঁ যে তেওঁ মাতিলে অন্তত আহিব লাগে তেনেকুৱা এটা পৰিৱেশ হয় আৰু সেই টানটোৱে হয়তো আজি মোক ব্যস্ততাৰ মাজেৰে ইয়ালে টানি আনিছে মই তাৰ বাবেও শুভ্ৰদাক বিশেষভাৱে ধন্যবাদ জনাইছো ডক্টৰ তপন ডেকা ডাঙৰীয়া আমি সৰুতে তপন ডেকাৰ নাৰ্ছিং হোম তাৰমানে তেনেকেই আৰম্ভ হৈ এতিয়া গোটেই নামনি অসমত আৰু যি সময়ত তেখেতে আৰম্ভ কৰিছিল সেই সময়ত এই অঞ্চলত উদ্যোগ বুলিবলৈ একোৱেই নাছিল আৰু আজি মই ভাবো যে নামনি অসমৰ উদ্যোগীকৰণৰ এজন বাটকটীয়া এখন চিকিৎসালয়ৰ পৰা ইমান ডাঙৰ এটা অনুষ্ঠানলৈকে লৈ যোৱা আৰু শতজনক সুন্দৰভাৱে সংস্থাপনৰ বাট দেখুৱাই দিয়াৰ যি ডাঙৰ মহান কাম এই কামটো সঁচাকৈ তেখেতক প্ৰশংসা কৰিব লাগিব আৰু তেখেতক আমি নলবাৰীবাসীয়ে তাৰ কাৰণে সদায় মনত ৰাখিব লাগিব সদায় শ্ৰদ্ধা জনাব লাগিব বৃত্তিবাদী সেৱাৰ কামত যোন থাকে এই সেৱা বোলা বস্তুটোৱে হ'ল যাক আমি থেংকলেছ জব বুলি কওঁ ধন্যবাদবিহীন কাম কাম কৰি থাকোঁতে কোনো গম নাপায় ডক্টৰসকলেও নিজৰ জীৱনত কাম কৰি থাকোঁতে অনুভৱ নকৰে তিতা মিঠা কেহাৰ মাজেৰে এনেকে জীৱনটো পাৰ হৈ যায় অনুভৱে নকৰে যে এই বৃত্তিটো কিমান মহান বৃত্তি আৰু মইতো ভাবো যে পৃথিৱীত এনেকুৱা এজন মানুহ নোলাব যিয়ে জীৱনৰ এটা সময়ত স্বীকাৰ কৰিবলৈ বাধ্য হয় যে ভগৱানৰ পিছতে ডক্টৰজন হয়তো তেওঁৰ মা হস্পিটেলত থাকোঁতে হয়তো তেওঁৰ দেউতাক হস্পিটেলত থাকোঁতে নতুবা তেওঁ নিজে হস্পিটেলত থাকোঁতে এনেকুৱা এটা দিন আহে প্ৰত্যেক মানুহে স্বীকাৰ কৰিবলৈ বাধ্য হৈ যায় যে হয় ভগৱানৰ পিছত যদি কোনোবাই জীৱন দিব পাৰে সেয়া একমাত্ৰ ডক্টৰজনেই দিব পাৰে কিন্তু এনেকুৱা এটা সেৱাৰ বৃত্তিটো ইমানেই তিতাকেহা থাকে যে সেৱা কৰি থকা সময়ত কাম কৰি থকা সময়ত মানুহবিলাকে কোনো মানুহে অনুভৱ নকৰে যে মই এই কাম এটা কৰি আছো কেতিয়াবা মনত তিক্ততাও লাগে যে মই এনেকুৱা কষ্ট কৰি দিন ৰাতি কাম কৰিছো কিন্তু মানুহৰ ইমান মানুহক সহায় কৰিছো ইমান মানুহক জীৱন দান কৰিছো তথাপিতো মোৰ যেন কৰবাত স্বীকৃতি নাই তেনেকুৱা যেনে অনুভৱ হয় কিন্তু এই গোটেই অনুভৱবিলাক আনন্দলৈ ৰূপায়িত হয় যেতিয়া এনেকুৱা এটা দিন আহে এজাক মানুহে তেওঁৰ শুভাকাংক্ষীসকলে সুন্দৰভাৱে এনেকুৱা ধৰণৰ সূৰ্য স্বপ্ন বা এনেকুৱা ধৰণৰ ভৱিষ্যতৰ প্ৰজন্মক জনাই থাকিব পৰা তেওঁৰ গোটেই জীৱনটো আদৰ্শময় হৈ থাকিব পৰা এটা দিন বা এনেকুৱা ধৰণৰ এটা ব্যৱস্থাৰ মাজেৰে আগবঢ়াই নিয়ে সেইকাৰণে মই ভাবো যে আজি হয়তো ডক্টৰ ডেকা ডাঙৰীয়াই অনুভৱ কৰিছে যে তেওঁ গোটেই জীৱনটোত কৰি অহা ভাল কামৰ স্বীকৃতি নলবাৰীবাসীয়ে দিছে আৰু সেইটোৱে তেওঁৰ আটাইতকৈ জীৱনৰ আনন্দ কাৰণ কাম কৰি থকা সময়ত কোনো মানুহে নিবিচাৰে যে এই কথাবিলাক স্বীকৃত হৈ থাকক নাযাওক কাম কৰি থকা সময়ত ভাবি থাকে যে মোকনো ইমান কষ্ট কৰাৰ মূৰত কোনোবাই স্বীকৃতি দিবলৈ নিদিয়ে আজি সেই অনুভৱটো তেওঁ পাইছে আৰু দুকালিকৈ আমাৰ সকলোৰে প্ৰিয় ব্যক্তি অনুৰাধা বাইদেউ আৰু ময়ূৰা উপস্থিতি অনুৰাধা বাইদেৱে মোক মাজে মাজে প্ৰায় ফোন কৰি থাকে বিভিন্ন কথা কয় আৰু বাইদেৱে যিবিলাক কথা কয় কাৰণ বাইদেৱে যিখন স্বপ্ন বা যিখন পৃথিৱীত থাকে বাইদেউৰ চিন্তা চৰ্চাবিলাক বেলেগ আৰু আমাৰ চিন্তা চৰ্চাবিলাক বেলেগ কেতিয়াবা বাইদেৱে মোক কয় আৰু মই বাইদেৱে যি কথা কয় খুব গুৰুত্ব সহকাৰে লওঁ আৰু কাম কৰিবলৈ চেষ্টা কৰোঁ কেতিয়াবা পাৰোঁ বাইদেউৰ কামবিলাক কৰিব কেতিয়াবা নোৱাৰোঁ মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ডেকা ডাঙৰীয়াৰ শতায়ু কামনা কৰিছোঁ
আৰু সুব্ৰতাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ সুব্ৰতাৰ প্ৰতিটো কাৰ্যসূচী প্ৰতিটো প্ৰগ্ৰামতে কিবা নহয় কিবা নতুনত্ব থাকে আৰু এই নতুনত্বৰে সুন্দৰ কাৰ্যসূচী এটা অনুষ্ঠিত কৰিলে মই একেবাৰে শেষলৈকে থাকিব নোৱাৰিম সেইকাৰণে সুব্ৰতাক মই আগতীয়াকৈ কৈ লৈছোঁ যে মোক অকণমান যদি ক'ব দিয়ে সোনকালে দিব যাতে মই পিছলৈকে নাথাকিলেও চলি যায় গতিকে মই যিমানখিনি সময় পাৰোঁ নিশ্চয়কৈ থাকিম কিন্তু শেষ হোৱালৈ থাকিব নোৱাৰাৰ বাবে আপোনালোক সকলোৰে পৰা ক্ষমা মাগিছোঁ আৰু আপোনালোক সকলোলৈকে পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা আৰু শুভেচ্ছা জনাই মই ইমানতে সামৰিছোঁ ধন্যবাদ অশেষ ধন্যবাদ সন্মানীয় জয়ন্ত বল্লভবৰুৱাদেৱ